পইচাটো দে চাই লওক বাইদেউ চাব পাৰে চাই লওক কিমান হ'ল 1900 অলপ কমাব নোৱাৰিব নেকি কমাবতো নোৱাৰি বাৰু কিবা এটা কমাই দিয়া 1800 দিব আৰু কমাই দিয়া মই এতিয়া কি কৰোঁ মোৰ পইচা 600 কমি গ'ল কাৰোবাৰ এটা খোৱা নে হাই হেল্ল' কি নাম তোমাৰ মোৰ নাম অভি তোমাৰ প্ৰিয়া অ' নাইচ নেম থেংক ইউ ৱেলকাম মোক এটা হেল্প কৰিব পাৰিবা কি হেল্প তুমি বেয়া পাবা নেকি নাই কিয় পাম মানে মোক অলপ পইচা লাগিছিল কিমান লাগিছিল 600 থেংক ইউ ৱেলকাম মই এতিয়া যাওঁ হা মোৰ লগৰকেইটা লগ কৰিব আছে ঐ শুনাচোন তোমাৰ ফোন নম্বৰটো দি যোৱা লোৱা 9864 ঠিক আছে বাই বাই আহিম বাৰু অ' ভাইহঁত কি খবৰ ভালে ভালে ঐ অভি আহিলি আহিলোঁ বম বম অ' ভাই কালি কথা এটা হ'ল নহয় কি কথা আজি ছোৱালী এজনী লগ পালোগৈ দোকানত তাৰপাছত কি হ'ল তাই মোক হেল্প বিচাৰিছিলে নহয় আজি কৰিলোঁ একেদিনাই পতাই দিলে সেই এডাল একো হোৱাই নাই মাত্ৰ হেল্পহে কৰিলোঁ দেখা যাব তই কি কৰ আমাৰতো নাই চিকেটৰ বাহিৰে জানো তাইক মই ফোন নম্বৰ দি দিছোঁহে তাই কি কৰে এতিয়া ফোন কৰে নকৰে কৰিব কিয় নকৰিব ফোনে আৰু ব'ল আজি দেৰিয়ে হ'ল আজি মই বহুত ধুনীয়া ল'ৰা এটা লগ পালোঁ দেই সঁচাকৈ ভাল লাগিল কল এটাকে কৰোঁ হেল্ল' বুজি নোপোৱা জানো তোমাৰ হাঁহিত কিনো পাওঁ তুমি সুধিবা জানো কিয় ঘূৰি চাওঁ বুজি নোপোৱা জানো তোমাৰ হাঁহিত কিনো পাওঁ তোমাক লগ কৰিব পাৰিম নেকি পাৰিবা বজাৰ ওচৰত আহিবা অ' ভাই কি খবৰ ভাল তোৰ কি কালি যে মই ছোৱালীক হেল্প কৰিছিলোঁ তাই মোক ফোন কৰিছিলে আৰু মোক কাইলৈ লগ কৰিব মাতিছে মই এতিয়া কি কৰোঁ যাবি দে কথা গম পাই ঠিক আছে যাবি কি হয় আকৌ আমাৰ পাছত আকৌ জনাবি আকৌ নজনাকৈ নাথাকিবি দেই ল'ৰা ঐ এটা কথা আকৌ তহঁতৰ তিনিটাৰ ভিতৰত কোনোবা এটা মোৰ লগত ওলাব লাগিব ওলাবি নাই দেই চব ক্ষেত্ৰত মই যাব নোৱাৰোঁ মোৰ এইটোৱে মেইন
ঐ তইনো এইবিলাক ক্ষেত্ৰত ক'ত যাবি তই অকল সেই চিগাৰেটডালহে চিনি পাৱ ঐ ভাই প্ৰেম কৰিছ কৰ ইয়াৰ মূল্য পাছতহে গম পাবি ঐ ভাই এইটো বাদ দে কাইলৈ কোন যাবি এইটো ক এনেই লাগিছ কেলে তই জানো কাইলৈ তই বাৰু মই যাম ঠিক আছে তই সেই চিগাৰেটডাল খাবলৈ অলপ কমাবি নহ'লে তোৰ পাছত দিগদাৰ দিব ঐ ভাই যোন বেলি ক্ষতি হ'লেও এই ৰাণা এইটো ক্ষতি নহয় কিন্তু মনত ৰাখিবি মই কথাষাৰ কিয় কৈছোঁ ঐ বাদ দে এইবিলাক কথাবোৰ যাওঁ ব'ল ব'ল যা যা এই ৰাণা কথা এতিয়া ক'ত বুজিবি যেতিয়া এদিন বুজিবি তেতিয়াহে ৰাণাক মনত পেলাবি তোমার ভাবনাতে নিবিন চাও দিয়া নাই এবারলে ও মরু মরু তোমার মরমতে ও ডুবি ডুবি সপোন ভাগৰতে যাযাবৰী মানা কাষৰ তুমি তৰা বেলি জোন তুমি ললে হেৰুৱা খবৰ আৰু মোৰ আছে কিনো কৰো তোমাৰ কাষৰতে হাৰ মানে হেজাৰ অভিমানে চাই থাকো তোমাক মনৰে মাজত আঁকি চোৱাকে চাই থাকো তোমাক মনৰে মাজত আঁকি কোৱাকে নকৈ ৰবা ঐ পিয়াই মাতি আছে ৰবাচোন কি হ'ল ঐ পিয়া কি হ'ল কোৱা আহা বহিলেও কম বজাৰত তাক লগ কৰিলোঁ মোক হেল্প কৰিলে সেইকাৰণে ভাল লগা হ'ল মোৰ আৰু মোক ফোন নম্বৰ দিলে সিমানেই বুজিলিতো মই কালি তাক লগ পোৱাৰ পৰা মই তাক বহুত ভাল পাইছোঁ তাক কথাটো কৈ দিয়া নহয় বাবাকে কথাটো ইমান খৰচ নহয় কিয় কম দিয়া হ'ব দিয়া তেনেহ'লে আমি যাওঁ আমাৰ দেৰিয়ে হ'ল
এনে আছো। তোমাক মোক কথা এটা ক'বলগীয়া আছে। কি কথা কোৱা? তোমাক মোক বহুত ভাল লাগে। মোৰো তোমাক ভাল লাগে, কিন্তু মই ক'ব পৰা নাই। হয়নে? হয়। লাভ ইউ টু। মই তোমাক ক'বলগীয়া কথাখিনি তুমিয়ে কৈ পেলালা। হয় নেকি? হ'ব দিয়া, পাছত কল কৰিম। অ' ভাইহঁত কি খবৰ? মজা মজা। কি হ'ল? তুমিয়ে দেখা দেখি নাইকিয়া হ'ল। আৰে ভাই কি কবি? তুমি আমাক ক'ত পাত্তা দিবা? এজনীতো পতালে। আৰে ভাই ঐ তহঁতি মোৰ লিখীয়া হ, ছোৱালীক পাত্তা দি লাভ নাই। তইনো কি চিনি পাৱ আৰু? এইডালহে চিনি পাৱ। বাৰু পাছত গম পাবি এই ৰাণা মন মানে আকৌ লাগিব হ'ল ন। ঐ এইবোৰ বাদ দে, তই কম বুলি কোৱা কথাটো তহঁতি কোৱাতে মানে ঐ সিদিনা যে লগ পাইছিলোঁ ছোৱালীজনী, তাই মোক আজি ভাল পাওঁ বুলি কৈছে ৰে। তাৰপাছত তই কি কৰিলি? এইটো কি ক'ব আৰু পাওঁ বুলিয়ে ক'ব। ঠিকেই তই কোৱাটোৱে। ঐ ভাই পাৰ্টি লাগিব কিন্তু দেই। ঠিক আছে দিম দে। মই এতিয়া গৈ থাকোঁ হা। ঐ যাওঁ, পাছত লগ পাম। যা তইনো আমাক এতিয়া ক'ত পাত্তা দিবি? ঐ যাওঁ ব'ল, আজি বহুত দেৰি হ'ল। বল। ভাই এইটো চা। মজা লাগিছে। মজা লাগিছে। মজা। আজি বে ভাল লাগিছে কিবা এটা। ঠিক আছে। চা চা না অলপ চাপি যাওঁ। ভাল লাগিছে। চাপি আমাৰ না বে। ঠিক আছে। মজা। আজি কি হ'ব আজি কি হ'ব আজি গৰমটো বেছি মাৰিছে ন দোস্ত? ৰ'দটো ক'ৰবাত আছে নেকি হ'বলা আজি। মোৰ ফোন এটা আহিছে। অ' ভাই কোনে ফোন কৰিছে? প্ৰিয়াই ফোন কৰিছে মই। ঐ ভাই এই কথা পাতিলে নহয়, আমাক অলপ চিনাকি কৰি দিবি হয়নে নহয় বে? হয় আকৌ কেলে নহয়। ঠিক আছে চিনাকি কৰাই দিম বাৰু, চিন্তা নকৰিবি তই। বাৰু হ'ব দে, কি হয় দেখা যাব পাছত। ঐ শুনা, তোমাৰ লগত মোৰ লগৰকেইটা আজি চিনাকি হৈ গৈছে, তুমি আহিব পাৰিবানে? কিমান টাইম? তুমি 3টা বজাত আহিবা। আমি লগৰকেইটাৰ সৈতে মেথনি ৰৈ থাকিম। আহিবা। কোন কি হ'ল বে? প্ৰিয়াক মই কৈছিলো আজি তাই 3টা বজাত আহিব বোলে। তহঁতি গোটেইকেইটা ওলাবি, মেথনিৰ ওচৰতে আহিব বোলে তাই। হয় নেকি? ওলাবি দেই। ঠিক আছে ব'ল যাওঁ ব'ল। যাওঁ ব'ল। কিবা দেৰিও হ'ল নেকি চাগে, ঠিকান নাই। হয় এতিয়া 3:30 বাজিয়ে গ'ল, বহুত দেৰি হ'ল। আহিছা চাগে। গেম অকণমানকে খেলোঁ নেকি আৰু গৈছোঁ, বহুত দেৰি হৈ গ'ল। তাকেহে কিমান দেৰি হ'ব ঠিকান নাই। আহিব লাগিছে চাগে ইমান দেৰি ন? তই ইমান আগতে কৈছিলি নহয় চাগে ন? ঐ আহিলা?
এয়াই মোৰ লগৰ হয়। কিমান ভাল পোৱা ভাস্কৰ, আকাশ, ৰাণা। যাওঁ ব'লা, আমাৰ দেৰিয়ে হ'ব। নিজতকৈও বেছি তোমাকে ভালে পাওঁ পৃথিৱী মোৰ তুমি তোমাতে মই জিৰাওঁ কিমান মৰম আছে তোমালৈ মোৰ দেখোন ভগৱানেও জানে তুমি বুকুৰে আপোন ঐ তহঁতে হাততে ধৰি থাকিবি নে যাবলৈ দিবি? আজি ৰাণা ইমান দেৰিলৈকে অহা নাই যে। আহিব চাগে, দোকানত কিবা লৈছে। সিনো কি ল'বা আৰু চিগাৰেট পেকেটৰ বাহিৰে দোকানত। তই ঠিকেই কৈছ। কথা এটা হ'ল নহয়। কি কথা? ঐ কি কথা কচোন ক, সি নহা আগতে। সেইদিনাখন যে পিয়াৰ লগত যে ৰিয়া আহিছিলে, তাইক মোৰ বৰ ভাল লাগিছে। হয় নেকি? ল'ৰা ৰ বাৰু, মই পিয়াক কৈ কৰি মই তোৰ ৰিয়া নাম্বাৰটো লৈ দি আছো, কিন্তু পাৰ্টি লাগিব। হ'ব। ৰাণাকো কথাটো কৈ দিওঁ নেকি? ৰহৈ এইটো কটাই ল আগত, তাৰ পাছত কবি। সেইটো বাৰু হয়। ঐ ভাই আহিলি? পালোহি। বাবা। ঐ তহঁতি যে হাতত ধৰিছিলি পাহৰিব পাৰিছ নাই? বাদ দে সেইবোৰ। আমিতো কেতিয়াবাই পাহৰিলো সেইবোৰ। হয় নেকি? তহঁতক যে কালি যিটো গতিত দেখিলো, মোৰ মনে কেতিয়াও নামানে কিন্তু। হেই এগাল বাদ দে এইবিলাক কথা। হেই হেল্ল', কি কৰিছা? এনে আছো, তুমি? তোমাৰ যে লগৰ ৰিয়া, তাই মোৰ লগৰ এটাক ভাল লাগিছে কৈছে, আৰু তাই ফোন নাম্বাৰটো দিব পাৰিবানে? মানে আকাশক। 600567 হ'ব দিয়া, বাই। ঠিক আছে, হ'ব দিয়া। আহিলা? আহিলো। ব'লা। সঁচাকৈ কোৱা কিমান ভাল পোৱা বিচাৰো মৰম আৰু ভাল পোৱা নিজতকৈও বেছি তোমাকে ভালে পাওঁ পৃথিৱী মোৰ তুমি তোমাতে মই জিৰাওঁ কিমান মৰম আছে তোমালৈ মোৰ দেখোন ভগৱানেও জানে তুমি বুকুৰে আপোন নিজৰ তোমাক কৰি ল'ম জনমলে ৰাখি থ'ম। কিমাননো বহি থাকিম আৰু, ৰিয়ালৈকে ফোন এটা কৰোঁ, নাম্বাৰটো ল'লো। হেল্ল', ৰিয়া কি কৰিছা? তোমাৰ ওচৰত ভাস্কৰ আছে নি বাৰু?
নম্বৰটো দিব পাৰিবানে? মানে প্ৰিয়াক লাগিছিলে ন। ঠিক আছে লোৱা 9864 ঠিক আছে হ'ব দিয়া বাই। আহিলা দিয়া, তুমি ভাস্কৰৰ নাম্বাৰটো সুধিছিলা নহয়, লৈ লোৱা দিয়া 986452। থেংক ইউ, মষ্ট ৱেলকাম। দিয়া অভি খবৰ কোৱাচোন। আজিকালি মোৰ অভিক ভাল নলগা হয়। কিয়? বেলেগক ভাল লগা নাইতো। নাজানো সেইবোৰ, বাদ দিয়া, যাওঁ এতিয়া বোলা বোলা। হেল্ল', কি কৰিছা? এটি এটি পল তোমাৰ সতে থাকিব বিচাৰো সুখে দুখে। তোমাৰ কাষতে যেনে কোৱা লাগে, তোমাৰ মাজত বিলীন হম যেন লাগে। মোৰ পৃথিৱী যেন তোমাতে, মোৰ সপোনো থমকে তোমাতে 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 তোমাতে। মোৰ হৃদয়ৰ চুকতে আহি ৰবা তুমি নীৰৱে। ঐ কাইলৈ লগ কৰিব আহিব পাৰিবা নেকি? ঠিক আছে হ'ব বাই। इश्क मीठा रोग सोने, इश्क मीठा रोग, फिक्र न कोई क्या कहते हैं इस दुनिया के लोग। इश्क मीठा रोग सोने, इश्क मीठा रोग, फिक्र न कोई क्या कहते हैं इस दुनिया के लोग। लाजे लाजे रो रही लाजो किया मुखनी, धीरे धीरे
কোরাহি তুমি অভিমানৰ অভিমানী লাজে লাজে ৰোনাহি লাজু কিয়া মুখন ধীৰে ধীৰে কোৰাহি তুমি অভিমানৰ অভিমানী মোৰে মৰমতেনো অভিমানী তুমি হলে বিলীন হম যে লাগে তোমাৰ বুকুৰে মাজতে হেল্ল' অভি ক'ত আছ তই আছোন তই তোৰ লগত ইমাৰ্জেঞ্চি কথা এটা আছে মই হলটোৰ ওচৰতে ৰখি আছোঁ ঠিক আছে তই ৰৈ থাক মই গৈ আছোঁ আহ আহ অ' ভাই কি কথা ক মানে কি ক'ম তোক এইটো চাই লওঁ জানো জানানে এপাহি কোলাপে ঐ ভাই ৰচৰ ইমান অধৈৰ্য নহবি এবাৰ তুমি মোলে উশাহ মোৰ জিৰাব খোজে তোমাতে বিচাৰো ঐ ভাই থচোন থৈ ইমান অধৈৰ্য নহবি ভাই মোৰ চব যেতে গ'ল মোৰ কি দোষ আছিল ন ভাই তাই মোৰ লগত এনেকুৱা কৰিলে ঐ ভাই তোক মই আগতে কৈছিলোঁ তইহে নুবুজিলি চৰি ভাই নহয় ভাই মই এনেকুৱা হ'ব বুলি ভবা নাছিলোঁ ঐ ভাই বাদ দে এইবোৰ 3 মাহ 4 মাহ ভাল পাই বেকআপ হৈ যোৱাটো প্ৰেম বুলি নকয় ৰিহাৰ্চল বুলি কয় টেনশ্যন নলবি এই ৰাণা আছোঁ নহয় ভাই মই তাক বহুত ভাল পাইছিলোঁ কিন্তু তাই নুবুজিলে সেইটোৱেই কথা মই তোক আগতে কৈছিলোঁ আপোনজনে আঘাত দিয়ে কিন্তু অচিনাকিজনে ভৰিখন লাগিলেও খামা খোজে হয় ৰাণা তই ঠিকেই কৈছ কিন্তু ভাস্কৰে মোৰ লগত কিয় এনেকুৱা কৰিলে ঐ ভাই হৈ যোৱা কথাবোৰ বাদ দে এতিয়া তই তোৰ নিজৰ কথা ভাব নহয় ভাই মই তাক কল এটা কৰিব লাগিব এইবোৰ বাদ দে ভাই আমাৰনো কি আছে না আপোন আছে না সপোন আছে নিজৰ বুলিবলৈ মাত্ৰ মোবাইল ফোনটোহে আছে নহয় ভাই মই তাক কল এটা কৰিব লাগিব আৰে ভাই তই যি কৰ কৰ কিন্তু এটা কথা মনত ৰাখিবি জীৱনত কাকো পাবলৈ আশা নকৰিবি নিজকে এনেকৈ গঢ়ি তোল যাতে সকলোৱে তোক পাবলৈ আশা কৰে বাই এতিয়া যাওঁ হা যা যা হেৰুৱাব নোখোজো আজি মই তোমাকে মনে ওচৰ কিয় জানো মোক অলপ পাছত লগ কৰিব পাৰিবা নেকি কিবা আছিল নেকি তই যি ক'ব লাগে ফোনতে কোৱা মই তোমাক লগ কৰিব নোৱাৰোঁ প্লিজ তুমি মোক এবাৰ লগ কৰা ঠিক আছে মোক কিয় মাতিছিলা তুমি মোৰ লগত কিয় এনেকুৱা কৰিলা কি কৰিলোঁ মই বুজিও তুমি নজনা ভাগ কেলে ধৰিছা কি হৈছে তোমাৰ মই একো বুজিব পৰা নাই তেনেহ'লে এইটো কি চোৱা তুমি মোৰ লগত কিয় এনেকুৱা কৰিলা আমাৰ লগত আগত যি হৈছিল সেইবোৰ বেয়া হ'ব বুলি পাহৰিলোঁ গুড বাই
তুমি মোৰ লগত কিয় এনেকুৱা কৰিলা? মোৰ কি ভুল আছিল? মই তোমাৰ অবিনে কেনেকে থাকিম? ঐ অভি, কিয় ইমান ভাগি পৰিছ? ৰচোন, বাদ দে সেইবোৰ। মই এতিয়া কি কৰোঁ ন? তাই মোক কিয় এনেকুৱা কৰিলে? মোৰ কি ভুল আছিল ন? ঐ ভাই, অতীতৰ কথাবোৰ বাদ দে, ভৱিষ্যতৰ কথা ভাব। হয় ভাই, তই ঠিকে কৈছ, ব'ল। ঐ ভাই, দেখিলি নহয়, ইয়াকে কয় অচিন চিনাকি মন। হয় ভাই, তই ঠিকে কৈছ। এজন অচিনাকি মানুহক সহজতে চিনাকি দিয়াটোৱে ভুল। এতিয়াহে তোৰ মগজে ঢুকি পাইছে যেন পাইছো। সঁচাকে ঐ। বাৰু কথা এটা কচোন, অলপ বহি লওঁ। কি কথা কচোন ভাই? তইনো ইমান চিগাৰেট কিয় খাৱ? সেইটো কথা। অভি শুন, মোৰ চিগাৰেটৰ লগত এক মধুৰ সম্পৰ্ক, কিন্তু অচিন চিনাকিজনৰ লগত নহয়। কিন্তু কথাটো বুজিলিতো? বুজিলোঁ। তেনেহ'লে এতিয়া গৈ থাকোঁ ভাই, ব'ল। ব'ল।